গুড মৰ্নিং গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বহুত নম্বৰত আগতে নতুন ব্লগৰ এতিয়া আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ব্লগটো বহুত বেছি ধামাকা হ'ব, কাৰণ আজি আমাৰ স্কুলত আছে এখন বাৰ্ষিক অধিৱেশন, আৰু সেই বাৰ্ষিক অধিৱেশনত বহুত বেছি ধামাকা হ'ব গাইজ। আজি ডিচেম্বৰ মাহৰ 1 ডিচেম্বৰ মানে গাইজ 2023 বৰ্ষ আহিবলৈ হ'লে ডিচেম্বৰ তো লাষ্ট মাহ 2022। তো আজিৰ দিনটোতে আমাৰ স্কুলত বহু এখন ফাংচন হ'ব, চবখিনি আপোনালোকক দেখুৱাম। ফাংচনখনত কোনে কি কৰিব, কোনোবাই নাচিব, কোনোবাই গান গাব, বহুত বেছি ধামাকা হ'ব। ব্লগটো থাকিলে চাই থাকিব, আৰু পাৰিলে আপোনালোকক আজি আমাৰ স্কুলখন ভালকৈ দেখুৱাম। কেৱল আপোনালোকে ব্লগটো স্কিপ নকৰাকৈ চাই থাকিব। তো এতিয়া ব্লগ যাব লাগে, ব্লগ 1 hour later. গাইজ ফাইনেলি আহি পালোঁ আমাৰ স্কুল। তো এয়া গেট, তো আপোনালোকক দেখুৱাই আছোঁ ভিতৰলৈ যাই। তো ব্লগটো একেলগে চাই থাকিব কেৱল। তো গাইজ এইখন আমাৰ স্কুলৰ বাৰণ্ডা। তো গাইজ এইটো আমাৰ স্কুলৰ মেইন অফিচ। আৰু এইটো প্ৰিন্সিপাল ছাৰৰ ৰুম। তো গাইজ এইখনে দিয়ক আমাৰ স্কুল। কেনে লাগিছে ক'বচোন কমেণ্ট বক্সত। তো গাইজ বৰ্তমান আমি যাই আছোঁ আমাৰ স্কুলৰ আজি মেইন ফাংচনৰ ষ্টেজখনলৈ, আপোনালোকক দেখুৱাম। তো গাইজ এইখনে আমাৰ স্কুলৰ আজি মেইন ফাংচনৰ ষ্টেজ, আৰু এইবিলাক ছাত্ৰ ছাত্ৰীসকল। তো গাইজ এতিয়া আৰম্ভণি গীত আৰম্ভ হ'ব। তো তাৰপিছতে হ'ব মেইন ফাংচন। উন্নয়নৰ বাটকটীয়া বীৰ যোদ্ধা স্বৰ্গগামী সচৰৰ সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে জীৱিতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। তো গাইজ নৃত্য আৰম্ভ হৈ গ'ল। তো গাইজ এইটো বড়ো নৃত্য। তো গাইজ এইবিলাক গিলচ, যিসকলে খেলাত পুৰস্কাৰ পাইছিল সেইসকলক দিয়া হ'ব এইবিলাক গিলচ। তো গাইজ বৰ্তমান গিলাচবিলাক দি আছে যিসকলে খেলাত পুৰস্কাৰ পাইছিল সেইসকলক। তো এয়ে দিয়ক আমাৰ স্কুলৰ ফাংচন 2022 বৰ্ষৰ এয়ে আছিল এখন সৰু বাৰ্ষিক অধিৱেশন। তো গাইজ এনেকুৱা ফাংচন আছে ঘৰ আহি পালোঁ। তো ভ্লগটো ইমানতে সমাপ্ত কৰিলোঁ। বেছি চাব লগা বস্তু নাই, নৃত্য আৰু লগতে গানে আপোনালোকক দেখালোঁ, আৰু স্কুলখন অলপ দেখালোঁ, আৰু পিছলৈ যদি ভিডিঅ' কৰোঁ স্কুলখন ভালকৈ দেখুৱাম। তো যদি কোনোবাই নতুনকৈ চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইকো কৰিব, কমেণ্ট বক্সত জনাব আমাৰ স্কুলৰ ফাংচন কেনে লাগিল, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ, তেতিয়াহ'লে বাই বাই।